হাই এভৰিৱান, গুড ইভিনিং অল। ৰিয়েলমি মোবাইলত কেনেকৈ আপুনি OtG কেবল, এয়া দেখিছে OtG কেবল আৰু এয়া পেন ড্ৰাইভ দেখিছে আপোনালোকে। পেন ড্ৰাইভ আৰু OtG কেনেকৈ ফিট কৰিব তাৰ বিষয়ে এই ভিডিঅ'টো আলোচনা কৰিম। ঠিক আছে, অলপ পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপুনি মোবাইল স্ক্ৰীণত মন কৰিব। প্ৰথমতে আপুনি মোবাইল স্ক্ৰীণত যাব লাগিব এনেদৰে। এতিয়া মই গৈছোঁ ছেটিঙত গৈছোঁ। ছেটিঙত এতিয়া ফাৰ্ষ্ট মই এইটো কৰিছোঁ, আপোনালোকে চাই ল'ব। এইটো দেখিছে, এই OtG কেবলটো দেখিছে আপোনালোকে। OtG কেবলটো ফাৰ্ষ্ট এনেদৰে পইণ্টে পইণ্টে ভালদৰে ভৰাই ল'ব। ঠিক আছে, মই ভৰাই লৈছোঁ, ধুনীয়াকৈ ফিট কৰি লৈছোঁ। দেখিছে আপুনি ৰিয়েলমি মোবাইলত কেনেদৰে OtG কেবল ফিট কৰিব। ঠিক আছে, কানেক্ট কেনেদৰে কৰিব তাৰ বিষয়ে আলোচনা কৰিছোঁ। প্ৰথমতে আপুনি এডিশ্যনেল ছেটিং ইয়াত দেখিছে, এডিশ্যনেল ছেটিঙত ক্লিক কৰিব। এডিশ্যনেল ছেটিঙত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেদৰে নেক্সট এণ্টাৰপ্ৰাইজটো দেখা পাব। OtG কানেকশ্যন এইটো আপুনি দেখিছে, এইটো অফ কৰি দিছোঁ মই। এইটো এনেদৰে ক্লিক কৰি অন কৰি ল'ব। OtG কানেকশ্যনটো অন কৰি ল'ব, তাৰপিছত নেক্সট বেক আহিব। ঠিক আছে, এতিয়া নেক্সট মই এইটো যিটো চাৰ্জিং পইণ্ট, তাত মই এইটো OtG পইণ্টটো দেখিছে, আপোনালোকে এইটো খুৱাই ল'ব এনেদৰে। ঠিক আছে, মই এইটো বস্তু মই খুৱাই দিলোঁ এনেদৰে খুৱাই দিলোঁ। এতিয়া ইয়াত শ্ব' কৰিছে ফোন ষ্টেণ্ডছ আৰু OtG। ঠিক আছে, OtGটো এনে ক্লিক কৰিব। আপোনাৰ ইয়াত কি ডকুমেণ্টছ আছিলে এনেকৈ চাব পাৰিব। OtG মানে অথবা মেমৰি কাৰ্ড এনেদৰে ভৰাই ল'ব পাৰিব এক্সট্ৰা। ঠিক আছে, এয়া ফোনৰ দেখিছে। মই এতিয়া এটা কাম কৰিছোঁ, এইটো ইজেক্ট কৰিছোঁ। ঠিক আছে, ইজেক্ট কৰিছোঁ। এতিয়া এইটো আপোনাৰ এতিয়া দেখাইছোঁ আপোনাক ফাইলত গৈ। এতিয়া মই অলৰেডি এইটো লগোৱা নাই। এতিয়া মই ফাইলত গৈ চেক কৰিছোঁ। ফাইলত গৈ দেখিছে আকৌ এইটো শ্ব' কৰিছে ফোন ষ্ট'ৰেজ। এতিয়া মই এটা কাম কৰিছোঁ, এতিয়া মই OtGটো ফিট কৰিছোঁ। ঠিক আছে, OtGটো ফিট কৰিছোঁ, এইটো ভালদৰে লগাই লৈছোঁ। এতিয়া আহিছে OtG দেখিছে। ঠিক এনেদৰে আপোনালোকে কানেকশ্যন কৰিব। তো বন্ধু, থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'। বাই বাই, টেক কেয়াৰ।